এই আমাৰ নবু ডাঙৰ দাদা নবু হাই বুলি কৈ দিয়ক চবকে নমস্কাৰ মই গীতাশ্ৰী আপোনালোকক সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমাৰ পেহী ঘৰলৈ আৰু পেহী আৰু লগতে আমাৰ ওচৰতে আপা ঘৰ আছে, আপা ঘৰলৈ যাম আৰু ইয়াত এতিয়া খানা যোগাৰ কৰিছে। সকলোবিলাক আপোনালোক দেখাব চেষ্টা কৰিম। মই ভ্লগ বনাম বুলি ভবা নাছিলোঁ, কিন্তু ধৰক এতিয়া মন গ'ল বনাবলৈ। আৰু আমাৰ পেহী ছোৱালীকেইজনী আছে, সেইকেইজনীৰ লগতো আপোনালোকক দেখুৱাম, আপোনালোকক চিনাকি কৰাই দিম। ঐ আপলিয়াটোক দেখামা চব হাই বুলি কৈ দে চব হাই বুলি কৈ এইজনী লাজ কৰি হাই কৈ দে কি কৈছা হাই বুলি ক লাজতে পলাইছে এতিয়া ইয়াত বহুত ধুনীয়া এইটো লোকেশ্যন হয়, ইমান ধুনীয়া জেগা হয়, চবফালে এইফালে পথাৰ চথাৰ আছে, ইয়াত নৈ আছে। এতিয়া যিহেতু খৰালি বতৰ হয় সেইকাৰণে এইবিলাক মানে চব নৈখন এতিয়া শুকাই আছে। ঠিক আছে এজনী পোৱালি তাই লাজতে এই গোটেই বোকা চোকা লাগিছে, আমি যাওঁ তাই লাজ কৰিছে। এজনী আমাৰ 2 নম্বৰ পেহী ছোৱালীজনী, নামটো কৈ দিয়া শিখামণি গগৈ। এইজনী শিখামণি, এজনী পোৱালীজনী নি লাজ কৰি এজনী ঐ হাই কৈ দে একদম ভাল আছে, এই লাজ নকৰে, এইজনী পুৰা লাজ কৰি আনি ডাঙৰজনী জানো ক'ত খেল মাৰিবলৈ গৈছে আৰু দুঘৰ সোমাবলৈ আছেই নহয়, জানো না কেলে ইমান বেয়া মান মাৰিছ তেহেঁতৰ ঘৰত সদায় সোমাওঁ খাবলৈ ইয়াৰ পৰা সোমাই যাওঁ এফালৰ পৰা। এয়া আমি ভাত খাবলৈ লৈছোঁ, মা আৰু মই। আজি খানা আছে মাছৰ সৈতে। ফ্ৰেণ্ডছ এয়া আহি আমাৰ আপা ঘৰ পালোহি। এয়া ফুলখিনি ওপৰত চব ইমান ধুনীয়া লাগিছে, মই এনেকুৱা ফুল কেতিয়াও দেখাই নাই, ইমান ধুনীয়া লাগিছে চব। এয়া এয়া আমাৰ আপা, আমাৰ মা ভাগৰ ডাঙৰ বাইদেউ হয়। এয়া আপা, তাৰপিছত এয়া আমাৰ মা একেলগত কথা পাতি আছে। এয়া নবৌ থাকিবই আকৌ পুৰা ধুনীয়া লাগিছে, ইমান ধুনীয়া ধুনীয়া ফুল লগাই দিছে। এইটো এয়া ডাঙৰ বগৰ এনে পোৱালি আপোনালোকে দেখি পাইছে নাই, ইমান ধুনীয়া ফুল। এইখিনি ঘৰৰ ওপৰত এনে চালত লগাই আছে, মই এনেকুৱা ফুল দেখাই নাই, ইমান ধুনীয়া লাগিছে। এয়া আমাৰ আপাহঁতৰ ঘৰ হয়, আপোনালোকক সকলোকে দেখাব চেষ্টা কৰিম। আৰু পেহীহঁতৰ ঘৰত ভাত খাই আহিলোঁ, মাছ আছিলে বহুত বেলেগ বেলেগ, অকণমান কিবা কিবি চব্জি তব্জি আছিলে আৰু ভাল লাগিলে ভাত খাই। ইয়াত মানে ভাত খোৱা নহ'ব আৰু চাহ তাহ খাই আমি যাম। বহুত ভাল লাগিলে পেহীহঁতৰ ঘৰটো, আৰু বিশেষকৈ মানে তেওঁলোকৰ ঘৰত ইমান ভিডিঅ' বনাবৰ কাৰণে চবে মানে ইমান হেৰি নহ'ল। চবে কৈছে যে হ'ব ইমান ভিডিঅ' কৰিব নালাগে, সেইকাৰণে আমাৰ অশান্তি পালে কাৰণে ভিডিঅ' শ্বুট কৰা তাত নহ'ল। ইয়াত দেখাব চেষ্টা কৰিম। এয়া আমাৰ সৰু দাদা বৌ ছোৱালী, হাই কৈ দিয়া। তোমাৰ নামটো কি কৈ দিয়া? প্ৰজ্ঞাপ্ৰিয়া। প্ৰজ্ঞাপ্ৰিয়া কি কিহত পঢ়া? এই তৃতীয়ত পঢ়ে। আৰু এগৰাকী আছে ডাঙৰ দাদা ছোৱালীজনী, মানে মাজু দাদা। ডাঙৰ দাদা ছোৱালীজনী ইয়াত নাথাকে, তাহাঁতি গোলাঘাটত থাকে। তাহাঁতক এয়া চাহ খাবলৈ লৈছোঁ ধুনীয়াকৈ। অলপ এখন চাদৰ লগাইছে নেকি? এখন চাদৰ আজিকালি প্ৰায় গাঁৱতহে তাঁতশাল দেখিব পোৱা যায়, তাঁতশাল দেখিব নোপোৱা হয়। এয়া আমাৰ নবু ডাঙৰ দাদা নবু, হাই বুলি কৈ দিয়ক চবকে কোন নহয়, কেমেৰা নকয়, ইউটিউবত দিম ভিডিঅ', আপুনি চাব মোবাইলত ভিডিঅ'বোৰ চাই নাই? আপুনি হাই বুলি কৈ দিয়ক। কিমান ধুনীয়া আকৌ, আপুনি আকৌ মিছা কথা কেলৈ ক'ব লাগে? হাই বুলি এনেকৈ দিয়ক। লাজ কৰিছে। এতিয়া গধূলি হৈ গ'ল আৰু গধূলি আহি ঘৰ পাইছোঁহি। এইমাত্ৰ কাপোৰ কানি সলোৱাই নাই আৰু ভাবিলোঁ যে ভ্লগটো যেতিয়া ষ্টাৰ্ট কৰিলোঁ এতিয়া সামৰণি কৰি দিওঁ। তেতিয়াহ'লে ভ্লগটোত আজি কি কি দেখালোঁ মানে নাজানো আৰু, মানে বহুত বেছিকৈ একো শ্বুট কৰা নহ'ল, কাৰণ মানে তাত বৌহেঁতে মানে অকণমান অশান্তি পালে। চবেই কেমেৰা মুখৰ আগত আহি এনেকৈ ভিডিঅ' বনাবলৈ চবেই ভাল নাপায়, আপোনালোকে হয়তো নিজে জানে ন। যিবিলাকে মানে এনেই যিবিলাকে কেমেৰা মুখৰ আগত আহি এনেই চিডিঅ'ত মানে ওলাই ভাল নাপায়, তেওঁলোকে অশান্তি পায়। কাৰণ তথাপিও মই অলপ মানে তেওঁলোকক দিগদাৰ দিয়া নিচিনা হ'ল, কিন্তু তথাপিও মানে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিলোঁ। সেইকাৰণে ভাত চাত খোৱা সময়ত আৰু মোক ভিডিঅ' শ্বুট কৰিবলৈ কোনো নাই। মই এইডালো গিম্বলডালো নিদিলোঁ, যিডালে মানে ভ্লগ কৰাডাল।
মোবাইলতে ক'ত মানে কেনেকৈ ভিডিঅ' শ্বুট কৰিম ন সেইটো সময়ত সেইকাৰণে নোৱাৰিলোঁ আৰু ভাত দুঘৰত খাবলগীয়া হ'ল মাছ আছিলে দুই ঘৰতে কিন্তু কেইটামানকৈ আৰু খালোঁ আৰু নাখালে যিহেতু ঘৰৰ মানুহ হয় বেয়া পাব সেইকাৰণে চাহ আৰু ভাত কেইটামানকৈ খাই দিলোঁ আৰু ভাল লাগিলে আজি সঁচাকৈ বহুত দিনৰ পাছত মানে কেইবা বছৰৰ পাছতো মই মানে বহুত দিন মানে কেইবা বছৰৰ পাছত মই তাত আপা পেহী আৰু মানে আপাৰ জীয়েকৰ ঘৰ ডাঙৰগৰাকী ঘৰ তাতে আছে অলপ দূৰত 2 কিলোমিটাৰমান হ'ব এই বাহঁতৰ ঘৰতো সোমাই আহিছোঁ তেওঁলোকৰ ঘৰত খালি অকল চাহ খোৱা হ'ল তেওঁলোকৰ ঘৰত ভাত খাব গৈছে মানুহে একেটা দিনতে 3-4 বাৰকৈ ভাত খাব পাৰে নেকি নোৱাৰি ন সেইকাৰণে মানে ধৰক মানে নোৱাৰিলোঁ যেতিয়া মই কৈছোঁ বেলেগ দিনা আহি খাম তেওঁ বেয়া পাইছে তথাপিও আৰু ক'লোঁ যে আজি খাব নোৱাৰি বেলেগ দিনা আহি খাম বুলি ক'লোঁ কিন্তু সঁচাকৈ আজি গৈ বহুত বেছি ভাল লাগিলে এতিয়া তাকে পালোহি আৰু কাপোৰ কানি চেঞ্জ কৰি লওঁ ঠিক আছে তেতিয়াহ'লে আজি ব্লগটো ইমানতে সমাপ্তি ঘটাইছোঁ ভাল লাগিলে যদি এতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত ক'বলৈ নাপাহৰিব কেনেকুৱা লাগিলে মোৰ ব্লগটো চাই আৰু লগতে যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টা বটনটো ক্লিক কৰি দিব যাতে মোৰ প্ৰত্যেকটো নতুন ভিডিঅ'তে আপোনালোকে নটিফাই হৈ থাকে এতিয়া চাহ খাবলৈ আহিছোঁ এয়া আপাহঁতৰ ঘৰৰ পৰা বায়ে দি পঠিয়াইছে নাৰিকলৰ লাড়ু এয়া আমাৰ বনোৱা ঘৰত কেক এয়া মই বনোৱা কেক সেইদিনাখন বনাইছিলোঁ যে কিন্তু সেইটো মই আজি আপাহঁতৰ ঘৰলৈ নিম বুলি বনাইছিলোঁ কিন্তু মই পাহৰি থাকিলোঁ নিবলৈ সেইকাৰণে ঘৰতে খোৱা হ'ল এইটো কেকটো এনেকৈ মই ইমান নাখাওঁ কিন্তু আজি যেতিয়া দেওবাৰ হয় খাই দিছোঁ আৰু এয়া আপাৰ ঘৰৰ পৰা নাৰিকল দি পঠিয়াইছিলে ভাইটিয়ে কাটিলে আৰু খালোঁ আৰু নাৰিকল তেতিয়াহ'লে ফ্ৰেণ্ডছ মই চাহকাপ খাই লওঁ আজি ব্লগটো ইমানতে সমাপ্তি ঘটাইছোঁ আকৌ পুনৰ লগ পাম নেক্সট ব্লগত বাই বাই